পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়ে সোমবাৰে শ্বাহবাজ শ্বৰীফে ভাৰতবৰ্ষক লৈ মন্তব্য কৰে। তেওঁ কয় যে ভাৰতৰ সৈতে ভাল সম্পৰ্ক বিচাৰোঁ, কিন্তু কাশ্মীৰ সমস্যাৰ সমাধান হোৱাৰ অবিহনে সেয়া অসম্ভৱ। তেওঁ উদ্বোধনী ভাষণত কাশ্মীৰৰ অনুচ্ছেদ ৩৭০ বাতিল বিষয়টো উত্থাপন কৰে। তেওঁ অভিযোগ কৰি কয় যে কাশ্মীৰৰ লোকসকলৰ যথেষ্ট ক্ষতি হৈছে আৰু পাকিস্তানে তেওঁলোকক কূটনৈতিক আৰু নৈতিক সমৰ্থন প্ৰদান কৰিব লাগিব, প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টো উত্থাপন কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কাশ্মীৰৰ ভাই ভনীসকলৰ বাবে পাকিস্তানে সকলো ধৰণৰ সহায় কৰিব আৰু সঠিক মৰ্যাদা প্ৰদান কৰিব। নৱনিৰ্বাচিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাশ্মীৰৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ কয়, যাতে দুয়োখন দেশে দৰিদ্ৰতা, নিবনুৱা, ঔষধৰ অভাৱ আৰু অন্যান্য সমস্যাৰ মোকাবিলাত মনোনিৱেশ কৰিব পাৰে।